হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল মেধি মাল্টিমিডিয়া। আমাৰ আজি এটা পুখুৰীৰ বিষয়ে আপোনালোকক ক'ম। এই পুখুৰীটো আচলতে অহাবাৰী ওচৰৰ বনাৰীকলা গাঁৱত আছে আৰু এই পুখুৰীটো আমাৰ স্থানীয় ৰাইজে প্ৰায় 2010 চনত এইটো খন্দা হৈছিল আৰু পঞ্চায়তৰ সহযোগত খন্দা হৈছিল আৰু এইটো খুবেই ডাঙৰ পুখুৰী এটা। মোটামুটি ইয়াৰ দীঘলটো মোটামুটি 160 মিটাৰৰ বেছি হ'ব আৰু বহলটো প্ৰায় 60 পৰা 80 মিটাৰ হ'ব। এনেকুৱা ডাঙৰ পুখুৰী আপোনালোকে ক'তো দেখা নাপায় আৰু এই পুখুৰীটো এতিয়ালৈকে অলপ উন্নয়ন কৰি পেলাই ইয়াতে মাছ পোহাৰ ব্যৱস্থা কৰিছে আৰু যেটো আমাৰ স্থানীয় যুৱক সংঘ আছে এই যুৱকসকলে মিলি এটা গোট খুলিছে। কি গোট নাম আছে? জগন্নাথ আত্মসহায়ক গোট। আৰু এই জগন্নাথ আত্মসহায়ক গোটে এই ইয়াতে মাছ পোহাৰ ব্যৱস্থা কৰি মোটামুটি বহুত কষ্ট কৰি এওঁলোকে বস্তুটো মানে আৰ্থিকভাৱে উন্নয়নৰ এটা ৰাস্তা দেখুৱাইছে আৰু অন্যান্য যুৱকসকলে যদি এনেকুৱা কাম কৰে নিশ্চয় আমাৰ ল'ৰা ছোৱালীসকলে যদি চাকৰিৰ পিছত ঘূৰি ফুৰে, চাকৰি নকৰি পেলাইও যে এনেকুৱা কিছুমান কাম কৰি পেলাই স্থানীয়ভাৱে কিছুমান এই যিটো আমাৰ নেচাৰেল ৰিচোৰ্চ আছে এইবিলাক কামত লগাই পেলাই যদি উন্নয়ন কৰি তাত মাছ পুহি বা অন্যান্য কিছুমান মিশ্ৰ কিছুমান খেতি কৰি হাঁহ পুহি এইবিলাক যদি কৰি আৰ্থিকভাৱে উন্নয়ন কৰিব পাৰে তো এইটো এটা ভাল লক্ষণ যুৱক চামৰ কাৰণে আৰু অন্য যুৱকে যদি আগবাঢ়ি আহে তাৰ মানে আহ্বান জনালোঁ। এতিয়া এই বিষয়ে মই দুষাৰ ক'বলৈ আমাৰ স্থানীয় যুৱক শ্ৰী তুলতুল ৰাইক দুষাৰ ক'বলৈ অনুৰোধ জনালোঁ। তেওঁলোকে কি ধৰণে এই বস্তুটো মানে কেনেকৈ আগবাঢ়িল আৰু তেওঁলোকৰ উদ্দেশ্য কি আৰু কি ভাবি এইটো কৰিলে। আচ্ছা, এইটো নমস্কাৰ ল'ব। নমস্কাৰ, ঠিক আছে বাৰু। আপুনি এই মাছবিলাক যে আপোনালোকে পুহিছে আপোনালোকে কি ভাবি এইটো কাম কৰিলে আৰু মানে ইয়াৰ পৰা কি লাভ হ'ব বুলি ভাবে? প্ৰথমতে মানে আমি ভাবিলোঁ যে এইটো পুখুৰীটো ইমান এটা ভাল এটা উদ্দেশ্য লৈ খন্দা হৈছিল যদিও মোটামুটি ধৰক ভালেকেই বছৰ মানে এনেই অৱলোহিত অৱস্থাত আছিল। তাৰপিছত আমি ধৰক 10-11জন মানে আমি মিলি ভাবিলোঁ যে এইটোত যে আমি অলপমান সমূহীয়াভাৱে মিলি আমি ধৰ ৰাইজৰ পৰা অনুমতি লৈ আমি যদি ইয়াত যদি অলপ মাছ পালন কৰিব পাৰোঁ হয়তো আমি আৰ্থিক দিশতো হ'ব পাৰিম, লগতে এই ঠাইখিনিত এটা প্ৰাকৃতিক মানে সৌন্দৰ্য হ'ব পাৰে। সৌন্দৰ্য মানে ধৰক তাৰ কাৰণে আমি ধৰক গছপুলি ৰোপণ বা ধৰক আৰু পাৰিলে যদি আমি চাৰিওফালে যদি বেৰ দিব পাৰোঁ তেনেকৈ ধৰক আৰু আবেলি সময়ত আমাৰ স্থানীয় মানুহখিনি ইয়াত আহিব পাৰে, ফুৰিব আহে আৰু লগতে আমি ধৰ আমাতকৈ যিটো নৱ প্ৰজন্ম যাতে আমাৰ পৰা অলপ অনুপ্ৰাণিত হয় সেইটোৱে আমাৰ উদ্দেশ্য। ধন্যবাদ তুলতুল ৰায়। এইটো খুবেই উল্লেখজনীয় কথা কৈছে তুলতুল ৰায়ে। তেওঁ আচলতে পেছাৰ এগৰাকী শিক্ষক, ময়ো শিক্ষক। যি হওক খুব ভাল লাগিলে। তেওঁৰ মানে শিক্ষক হ'লেও তেওঁ আজৰি সময়ত এইবিলাক কাম কৰি খুব এটা সমাজৰ উন্নয়নৰ লগতে লগৰ গাঁৱৰ যুৱক চামক এটা আগবাঢ়ি লৈ গৈছে। খুব ভাল কথা এইটো, মই তেওঁক ধন্যবাদ যাচিছোঁ। আৰু এইটোতো কৈছে এটা এই মানে পুখুৰীৰ খালি পুখুৰী হৈ নাথাকে, এই পুখুৰীটোৰ চাৰিওফালে আপোনালোকক দেখুৱাম। এই চাৰিওফালে এটা যদি পাৰ্কিঙৰ ব্যৱস্থা কৰি চাৰিওফালে ঘেৰাও কৰি এটা মানে পাৰ্ক নিচিনা কৰি যদি দিয়ে ইয়াতে বহুত মানুহ আবেলি ইয়াতে ফুৰিবলৈ আহে। গতিকে এইটো এটা খুব মানে এটা মানসিক শান্তিৰ এটা স্থান বুলিও ক'ব পাৰি। আজিকালি এই মানে পেণ্ডেমিক টাইমত কৰোণা মহামাৰীৰ টাইমত যে মানুহে কিছু ইয়াতে আহি জিৰণি লয় আৰু বহুত মানুহ বুঢ়া মানুহ ইয়াতে ফুৰিবলৈ আহে বা বিভিন্ন বাটৰুৱা আহিলে ৰাস্তাৰে গ'লে ইয়াতে আহি অলপ টাইম বহি গৈ মানসিক শান্তি পায়। এইটো খুব এটা ভাল এটা আৰু যাতে চাৰিওফালে যদি হয় এইটো মই পুখুৰীৰ চাৰিপাশটো দেখাম তেওঁলোকে কি মানে পৰিকল্পনা কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বৰ ডাঙৰ পুখুৰী, খুব ধুনীয়া দৃশ্য চাওকচোন। ডাঙৰ পুখুৰী আৰু সেউজীয়া পাহাৰ, বেলি ডুবাৰ সময় হৈছে, চাৰিওপিনে সেউজীয়া, এটা খুবেই ভাল দৃশ্য। এয়া দেখিছে এইটো খুব এটা ডাঙৰ পুখুৰী, আপোনালোকে চাওক। আৰু এই ডাঙৰ পুখুৰীটোত মোটামুটি এওঁলোকে মাছ দিছে। চাৰিওফালে সেউজীয়া পৰিৱেশ, গছ গছনি ভৰা। আৰু এওঁলোকে আমাৰ যুৱক সংঘই এটা পৰিকল্পনা কৰিছে, তেওঁলোকে চাৰিওফালে জেওৰা দি পেলাই ইয়াতে গছ গছনি ৰুব আৰু পৰিৱেশটো সেউজীয়া কৰি তুলিব। এয়া গোলাপ ৰায় পুখুৰী এতিয়া দানা দিয়াত ব্যস্ত। আৰু অলপ পাছত পুখুৰী দানা দিলে মাছবিলাক কেনেকৈ আহে দেখুৱাম বাৰু। আৰু এওঁলোকৰ চাৰিওফালে জেওৰা দিয়াৰ পাছত গছ গছনি ৰোৱাৰ পাছত ইয়াতে এখন পাৰ্ক নিচিনা হ'ব আৰু এই পাৰ্কতে বহুত মানুহে ইয়াতে আশ্ৰয় ল'ব আৰু বহুতে এতিয়া ফুৰিবলৈ আহি মানসিক শান্তি পাব বুলি ভবা হৈছে। এয়া আমাৰ স্থানীয় অৱসৰপ্ৰাপ্ত
এজন ধৰ এই ডিফেন্সত আছিলে আৰু বিখ্যাত ফুটবল খেলুৱৈ আছিল শ্ৰী বিৰমল ৰায়। আগতে তেওঁৰ নাম শুনিলে চবে মানে গম পাইছিলে আৰু ফুটবলৰ ভাল এটা হেৰি বুলি। তেওঁ চাকৰিৰ পৰা প্ৰাপ্ত হোৱাৰ পিছত এতিয়া তেওঁলোকে যুৱ সমাজৰ লগত এনেকুৱা কিছুমান উন্নয়নমূলক কামত লাগি আছে, যিবিলাক ভৱিষ্যতৰ এটা ভাল ইংগিত বহন কৰিছে যে আৰ্থিকভাৱে আমাৰ ল'ৰা ছোৱালীসকলে যাতে চাকৰিৰ পিছত নুঘূৰি পেলাই এনেকুৱা কিছুমান উন্নয়নমূলক মাছ পুহি, হাঁহ পুহি, ছাগলী পুহি বিভিন্ন ধৰণৰ কিছুমান সৰু সৰু কিছুমান কাম কৰিবলৈ আৰ্থিকভাৱে মানে স্বাৱলম্বন হ'ব পাৰি। এই কথাটো মানে এটা ভাল দিশ বুলি মই ভাবোঁ। আপোনালোকে নিশ্চয় এই কথাটো লক্ষ্য কৰিছে। তো ধন্যবাদ দিছোঁ তেওঁক। পানেশ্বৰ ৰায় এওঁ মানে আৰম্ভণিৰ পৰা লাগি আছে আৰু মোক ফোন কৰি এই বিষয়ে জনাইছে, খুব ভাল পাইছোঁ। তেওঁ নিমাই ৰায় চাফাই কামত ব্যস্ত আছে আৰু এইটো আমাৰ সঞ্জীৱ চৌধুৰী। আৰু এতিয়া এই এওঁলোকে জেওৰাটো আছে, এতিয়া ঘৰৰ এটা দিছে, ইয়াতে মাছৰ পহৰা দিয়া হয়। অঁ আচ্ছা, তো এওঁলোকে ইয়াতে দানা পানী চব ব্যৱস্থা আছে। মাছৰ কাৰণে কি দানা দিয়া হয় দেখাচোন। এটা বিভিন্ন ধৰণৰ মল দিয়া হয়, এইবিলাক মল দিয়া হৈছে। আৰু এটা যে দানা, এই দানাটো কি আছে? মাকৈ গুড়ি। অঁ আচ্ছা আচ্ছা আচ্ছা, ফিছ গ্ৰ' আছে। ফিছ গ্ৰ' কোনটো? এইটো না, এইটো ফিছ গ্ৰ'। এইটো ফিছ গ্ৰ'। এইবিলাক দিলে হ'ল কি মাছবিলাক সোনকালে ডাঙৰ হয়। হা, মাছবিলাক সোনকালে ডাঙৰ হয় আৰু খুবেই ভাল এটা কথা, কাৰণ মাছ দিলেই নহ'ব, মাছবিলাক খাদ্য দিব লাগিব তেওঁলোকে পূৰা গোটেইখিনি। আৰু কোনোবা যদি মানুহ আহে দৰ্শনাৰ্থী, তেওঁলোকে যদি ইয়াতে বহি এই প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে আপোনালোকে চাওক, প্ৰাকৃতিক পৰিৱেশটো চাওক। এই পুখুৰীৰ চাৰিওফালে যিটো প্ৰাকৃতিক পৰিৱেশ, সেউজীয়া পাহাৰ, তাৰপাছত সেউজীয়া ধাননি। অঁ আমাৰ অখিল ককাইদেউ। এই অখিল গগৈ নহয় আৰু এবাৰ অখিল ককাইদেউ আমাৰ গাঁৱৰে ভাল এজন কৰ্মযোগী মানুহ, সদায় কৰ্মত ব্যস্ত থাকে। তেওঁলোকৰ এই সাধনাত এই সেউজীয়া আমাৰ পৰিৱেশ গঢ়ি উঠিছে, খুবেই ভাল। এই দুননিত ইমান সেউজীয়া ধুনীয়া পাহাৰ, এই কাষেৰে নিজৰা বৈ গৈছে, খুবেই ভাল পৰিৱেশ এটা। আৰু এওঁলোকে মিশ্ৰৰ যিটো খেতি পুখুৰীৰ লগতে তেওঁলোকে শাক পাচলিৰ কিছুমান, এইটো কি দিছে? কোমোৰা। আচ্ছা, যি নহওক, এই যে তেওঁলোকে শাক পাচলিৰ খেতিও কৰিছে। ইয়াৰ পৰাও কিছু যদি উৎপাদন হয়, ইয়াৰ পৰাও আৰ্থিকভাৱে কিছু কি স্বাৱলম্বী হ'ব পাৰিব। তো চাওক, আপোনালোকৰ এই পুখুৰীটোৰ চাৰিওফালে দেখাইছোঁ মই, কিমান ডাঙৰ পুখুৰী এটা। ৰাস্তাৰ সেইফালেদি ৰাস্তাৰ মানে এটা অহাবৰীটো বৰঘলা এটা ৰাস্তা বৈ গৈছে। আৰু ৰাস্তাৰ কাষৰ পুখুৰীটোৰ সৌন্দৰ্য চাওক, পানীবিলাক কিমান ধুনীয়া ফটফটীয়া। গতিকে বিশেষ নাযাওঁ, এইপিনে মানে পুখুৰীটোৰ চাৰিওফালে বহা এখন ব্যৱস্থা কৰিছে এওঁলোকে। এইটো শিমলা, আমি নেচাৰেলি এইটো শিমলা ইমান ধুনীয়া। পুখুৰীৰ কাষত ইমান ধুনীয়া ধুনীয়া শিমলু গছ আছে। আৰু এই শিমলু গছবিলাক মানে এটা সৌন্দৰ্য বৃদ্ধি কৰিছে ইয়াতে। এইবিলাক যেতিয়া ফুলিব, ৰঙা ৰঙা শিমলু ফুল বুলি কয়, এই ফুলবিলাকৰ সৌন্দৰ্যই ধুনীয়া, খুব এটা ভাল সৌন্দৰ্য। সেউজীয়া পাহাৰ, সেউজীয়া ধাননি, আৰু লগতে সেউজীয়া তোমাৰ এই শিমলু গছত যেতিয়া ৰঙা ফুল লাগে, তেতিয়া দেখিবলৈ কেনেকৈ আপোনালোকে কল্পনা কৰক, কিমান ধুনীয়া আমাৰ গাঁৱৰ পৰিৱেশ। চাওক, এইখন এখন বেলেগ পৃথিৱী, যিখন পৃথিৱীত মানুহ আহিলে শাৰীৰিক মানসিক সকলো উন্নয়ন হৈ পৰে। চাওক কিমান ডাঙৰ পুখুৰী, সেই তাৰ পৰা ইমান দূৰ। মই শেষ কৰিব পৰা নাই পুখুৰীটো, মই এতিয়ালৈকে পুখুৰীটো শেষ কৰিব পৰা নাই। বাৰু আমি এটা মাছ চাম, আহক এতিয়া আমি মাছ চাম। মাছবিলাক কেনেকৈ আহে। আমাৰ এই গোলাপ ৰায়ে এই মাছবিলাক দেখুৱাব। মাছবিলাক যেতিয়া আমি মাছ পুখুৰীত দিয়া হয়, তেতিয়া মাছবিলাকে কেনেধৰণে আহি খাদ্য গ্ৰহণ কৰে, আৰু সেই দৃশ্য চাবলৈ আপোনালোকক
গৈ আছোঁ। এতিয়া আমি সেই দৃশ্য উপভোগ কৰিম। চাওক সেইবিলাক কিমান ধুনীয়া, হোৱাট এ বিউটিফুল চিনাৰী। ঠিকে আছে, আহক এতিয়া আমি মাছ কেনেকৈ ওচৰত আহে আৰু মাছে কেনেকৈ আহাৰ গ্ৰহণ কৰে আমি এইটো দেখা, আপোনালোকে এই দৃশ্য উপভোগ কৰক। দেখিছে মাছবিলাক, এয়া মই দানা ছটিয়াইছোঁ পুখুৰীত। এয়া চোৱা মাছবিলাক, এয়া গোলাপৰাই মাছৰ বাবে আহাৰ দি আছে। মোটামুটি এওঁলোকে জনামতে প্ৰায় 3 কুইণ্টেল মাছ দিয়া হৈছে ইয়াতে, আৰু সকলো ধৰণৰ মাছ দিয়া হৈছে। আৰু মাছবিলাক মোটামুটি 3 মাহৰ ভিতৰতে প্ৰায় এটা মাছ 1 কেজি পৰ্যন্ত হৈছে। আৰু তেওঁলোকে ভাবিছে 3 বছৰ ৰাখিব, আৰু 3 বছৰ পিছত এটা মাছ কমেও যদি 4-5 কেজি হয়, আৰু হ'বই যিহেতু ডাঙৰ পুখুৰী। এই 4-5 কেজি এটা মাছৰ দাম কিমান আপোনালোকে জানে? 4-5 1 কেজি মাছৰ দাম কিমান? আমি 400 টকা 500 টকাৰ মাছ কিনি খাওঁ। এটা মাছ যদি আপোনাৰ 4 কেজিও হয়, 4 কেজি মাছৰ দাম কিমান হ'ব হিচাপ কৰক। 4×4 = 1600, ধৰিলোঁ 1000 টকাই ধৰিলোঁ, কমকৈ ধৰিলোঁ। 1000কে যদি হয় আপোনাৰ 3 কুইণ্টেল মাছত কিমান টকা হিচাপ কৰক এতিয়া। ইয়াৰ পৰাই কিছুমান তেওঁলোকে উন্নয়নমূলক আঁচনি লৈছে। স্থানীয় কিছুমান মঠ মন্দিৰ আছে, এই মন্দিৰবিলাকত তেওঁলোকে দান দক্ষিণা এইবিলাক কৰিব, বা বিভিন্ন ধৰণৰ সামাজিক উন্নয়নত কিছু টকা খৰচ কৰিব সমাজৰ উন্নয়নৰ হকে। তো সেইটো এটা ভাল পদক্ষেপ, আৰু সকলোৱে এই পদক্ষেপত উৎসাহ জনোৱা উচিত। আৰু এই যুৱক সংঘই যিটো মানে পৰিকল্পনাৰে আগবাঢ়ি আহিছে, ঠিক আছে, তেওঁলোকৰ ভৱিষ্যত মানে ভাল হওক বুলি কামনা কৰিলোঁ। চাওক মাছৰ দিছোঁ, চাওক কিমান ডাঙৰ হৈছে মাছবিলাক। মাছ খোৱা দিছোঁ, মাছে মানে খাদ্য খোৱা দিছোঁ। চাওক একদম ওচৰলৈ আহে মাছবিলাক, চাওক। ইয়াতে কলৰ পাতো দিয়া হয় খাদ্য হিচাপত। কিছুমান মাছে কলৰ পাত খাই ভাল পায়। এতিয়াই মাছবিলাক এটা মাছে কমেও 1 কেজি হৈছে 3 মাহৰ ভিতৰত। 3 মাহৰ ভিতৰত যদি এটা মাছ 1 কেজি হয় ওজন, তেনেহ'লে এতিয়াও আমি এবছৰ হোৱাই নাই। এবছৰ হ'লে এই মাছবিলাক কিমান ডাঙৰ হ'ব পাৰে কল্পনা কৰক। যিয়ে নহওক 3 বছৰ ৰখাৰ পাছত এটা মাছ কমেও মই ভাবোঁ কমেও 4 কেজি হ'বই। তো এইটো এটা ভাল পদক্ষেপ। যদি ভগৱানে ভালে ভালে মাছবিলাক জীয়াই ৰাখে, আৰু যদি আমাৰ কোনো ধৰণৰ অসুবিধা নহয়, প্ৰাকৃতিকভাৱে যদি কোনো বিপৰ্যয় নহয়, তেতিয়াহ'লে আশা কৰিব পাৰি এই যিটো কি নাম যুৱকৰ নাম? জগন্নাথ আত্মসহায়ক গোট। জগন্নাথ আত্মসহায়ক গোটৰ সদস্যসকলে এটা ভাল আৰ্থিকভাৱে এটা উন্নতি কৰিব বুলি আশা কৰিব পাৰি। আৰু এনেধৰণৰ কামবিলাক সকলো যুৱকে আগবাঢ়ি আহি কৰিব লাগে বুলি মই ভাবোঁ। আৰু অসমৰ চুকে কোণে থকা যিকোনো যুৱকে এনেকুৱা ধৰণৰ কাম কৰি সামাজিকভাৱে বহুত উন্নয়ন কৰিব পাৰে, বা নিজৰ ব্যক্তিগত আৰ্থিক উন্নয়নো কৰিব পাৰে। ঠিক আছে, কণ্টেক্ট নম্বৰ এটা যদি আমাৰ ফালৰ পৰা কিবা এটা দি দিয়ে। কণ্টেক্ট নম্বৰ। আৰু যদি মানে ইয়ালৈ কোনোবাই আহিব বিচাৰে, চাব আহিব বিচাৰে, যদি কোনোবা সদায় লগ যদি এইটো ভ্ৰমণ কৰিব বিচাৰে, তেনে আমাৰ এটা কণ্টেক্ট নম্বৰ এটা আমি দি দিম ডিছক্ৰিপশ্যনত। এই কণ্টেক্ট নম্বৰটো চাই পেলাই ফোন কৰি তেওঁলোকে ইয়াতে এই পুখুৰীটো মানে ভ্ৰমণ কৰাৰ কাৰণে আহিব পাৰে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপোনালোকে সকলোৱে
যাতে ভিডিঅ'টো শেষলৈকে চাই বা চালে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই জগন্নাথ আত্মসহায়ক গোটৰ উন্নয়ন কামনা কৰি সামৰিলোঁ। ধন্যবাদ। থেংক ইউ।